শ্ৰদ্ধেয় অসমবাসী ৰাইজ, এতিয়া ৰঙালী বিহুৰ বতৰ। কেইদিনমানৰ পিছতে বিহু সমাগত। এই বহাগত অসমীয়া মানুহৰ মনলৈ বহুত চিন্তাৰ উদ্ৰেক হয়। আৰ্থ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশতে উত্তৰণ ঘটিবলৈ ধৰে নতুন নতুন চিন্তাৰ। মোৰ এইবেলিকা মোৰো এই ক্ষেত্ৰত কিছু মনত নতুন চিন্তা কিছুমানৰ উদ্যোগ হৈছে। বিশেষকৈ অসমৰ আৰ্থ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰত ঘটি থকা ঘটনাৱলীৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে মই আজি এই ভিডিঅ'টো মুকলি কৰিছোঁ। অসমত কিন্তু টেঙা আম এবাৰহে বেচিব পাৰি বুলি কথা এষাৰ কিন্তু বহু দিনৰ পৰাই প্ৰচলিত। 80ৰ দশকত, 79 দশকৰ শেষৰ ফালে 78-79 চনৰ পৰাই অসমত আঞ্চলিকতাবাদৰ এটা নতুন চিন্তাধাৰাৰ উন্মোচন হৈছিল। ভাবিছিলে ৰাইজে আঞ্চলিকতাবাদ গঢ়ি তুলি অসমখনক অসমীয়া ৰাইজক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব, জীৱন নিৰ্বাহৰ মাত্ৰা উন্নতি ঘটাব। পিছে কি হ'ব? ঠিকেই কেইদিনমান চলিল বাৰু। 78-79-80ৰ পৰা আৰম্ভ কৰি 89-90 চনলৈকে এই আঞ্চলিকতাবাদৰ যিটো ধাৰা ভাবিছিলে তেতিয়া সেই সময়ৰ ৰাজনৈতিক নেতাসকলে আঞ্চলিকতাবাদৰ যোগেদি অসমখনক দিল্লীৰ চকুত চকু থৈ অসমৰ সমস্যাবিলাকৰ সমাধান আনিব পাৰিব, অসমৰ ৰাইজৰ উন্নতি সাধন কৰিব পাৰিব, জীৱন নিৰ্বাহৰ উন্নতি সাধন কৰিব পাৰিব, এই বুলি ভাবিয়ে আঞ্চলিকতাবাদত উত্থান ঘটিছিল। নিবাৰণ বৰা, গিৰীন বৰুৱা আৰু বিভিন্নজন সেই সময়ৰ আঞ্চলিকতাবাদী নেতা মূৰত শিলগুটি এটা ওপৰলৈ মাৰিলে যিমান দূৰলৈ যায় এটা সময়ত তলত ৰাখি যেনেকৈ নামি আহে, আজি ঠিক তেনেকৈ অসমত আঞ্চলিকতাবাদ একেবাৰে তলত নিম্নমুখী পশ্চাদগামী হৈ পৰিল। এনেকুৱা এটা 2000 চনৰ পৰা আঞ্চলিকতাবাদে এনেকুৱা এটা ৰূপ ল'লে, আমবাৰীৰ সেইটো যেনিবা ৰাজনৈতিক দলৰ কাৰ্যালয় নহয়, কেইটামান বচা কেৱল সদস্যৰ বাবে বুলি কথা এষাৰ থাকে নহয়, সদস্যৰ এটা ক্লাব ঘৰ, নাইট ক্লাবলৈ নৈশ ক্লাবলৈ তাক পৰ্যবেক্ষিত কৰিলে। এই ৰাজনৈতিক দল হৈ থকা নাই আৰু তাত চিন্তা নাই কেনেকৈ আকৌ পুনৰ সেই ৰাজনৈতিক ক্ষমতা দখল কৰিম, দিছপুৰ দখল কৰি নিজৰ চৰকাৰ গঠন কৰিম, সেইবোৰ চিন্তা নাই এতিয়া। কোনো এটাও নাই। তাত AGP বুলি যিকেইটা আছে, অগপৰ যিকেইটা নামধাৰী আছে এতিয়া বৰ্তমানৰ, সেইকেইটা খালী আৰু দিছপুৰত কেইটামান বচা আসনত বচা সমষ্টিত প্ৰাৰ্থী থিয় কৰাই কিনি জিকাই নি কাৰোবাৰ সমৰ্থনত জয়ী কৰাই নি দিছপুৰত এটা ক্লাব ঘৰ কৰাৰ এটা চিন্তালৈ গুচি গ'ল। ইয়াৰ ফলত কি হ'ল, হেৰুৱাই পেলালে আঞ্চলিকতাবাদৰ সুকীয়া চৰিত্ৰ, হেৰুৱাই পেলালে, বন্ধকত থ'লে। দিল্লীস্থিত হিন্দীভাষী ৰাজনৈতিক দলৰ ওচৰত বন্ধকত থ'লে। মই নাম নকওঁ, ৰাইজে সকলোৱে জানে বাৰু কোন সেইবিলাক।
সেইবিলাক কওঁতে এতিয়া বহাগত এতিয়া এতিয়া সিহঁতে সেইবোৰ কৰি আছে সেইবিলাকে এইবিলাক কৰি আছে দেই নাই সিহঁতৰ ক্ষমতা নালাগে আৰু এতিয়া ক্ষমতা নোৱাৰেও সিহঁতেও সেইবিলাকেও জানে যে আমি আৰু অসমখন আকৌ ৰাজনৈতিক ক্ষমতা আমি হস্তগত কৰিব অপাৰক আমি এতিয়া কাৰোবাৰ নেগুৰত ধৰি কিবাকৈ আৰু দিছপুৰলৈ আমি কেইজনমান বচা আমবাৰী নাইট ক্লাবত সমবেত হোৱা সদস্যসকলক বচা সমষ্টিৰ পৰা জয়ী কৰাই নি দিছপুৰত বহি থাকিব পাৰিলেই হ'ল সেইটো চিন্তা অকল সেইটো চিন্তা লাগিলে অসমীয়া ৰাইজক দিল্লীৰ হিন্দীভাষীৰ ওচৰত বিক্ৰী হওক আঞ্চলিকতাবাদ জহন্নামে যাওক অসমীয়াগিৰিক তলমন নতশিৰে হেৰি হওক হিন্দীভাষীৰ ওচৰত মূৰ দোৱাই থাকক অসমীয়াগিৰিয়ে গতিকে এই বহাগত মোৰ গোটেই অসমবাসীক উদ্দেশ্য কৰি এইষাৰ কথা ক'বলৈ মোৰ আজি বহুত দিনৰ পৰাই মনত এটা চিন্তা উদ্ৰেক হৈ আছে এই বহাগ বিহুলৈ বেছি সময় নাই 2 সপ্তাহ 3 সপ্তাহ এই 2-3 সপ্তাহত মই অসমবাসী ৰাইজক মই এটাই ক'ব খোজোঁ জহন্নামে নাযাব ইচ্ছা কৰি জহন্নামে নাযাব কোনোবাই নিব খুজিলেও প্ৰতিবাদ কৰিব বাধা দিব অন্য ৰাজ্যত পশ্চিমবংগত দিছে কেনেকৈ আঞ্চলিকতাবাদ জীয়াই ৰাখিছে এগৰাকী মহিলাৰ নেতৃত্বত কেনেকৈ আঞ্চলিকতাবাদ দিল্লীৰ হিন্দীভাষীসকলৰ ওচৰত মূৰ নোদোৱাকৈ কেনেকৈ নিজৰ ৰাজ্যত সবল কৰি ৰাখিব পাৰিছে তামিলনাডুত তামিলসকলে যেনেকৈ নিজৰ আঞ্চলিকতাবাদ বজাই ৰাখিছে দিল্লীৰ হিন্দীভাষীসকলৰ ওচৰত এই মূৰ দাঙিব নলগাকৈ আৰু বহুকেইখন ৰাজ্য আছে তেনেকুৱা সেইবিলাকে আঞ্চলিকতাবাদ জীয়াই ৰাখিছে নিজৰ অঞ্চলৰ অস্তিত্ব স্বাৰ্থক অক্ষুণ্ণ ৰাখিছে দিল্লীৰ হাতত দিল্লীৰ বনিয়াবিলাকৰ ওচৰত বন্ধকত ৰাখিব বিচৰা নাই ৰখাও নাই যে অসমীয়াবিলাকৰ কি হ'ল ক'ব নোৱাৰোঁ 90 চনৰ পৰা 90 চনত কি হ'ল যেই বজৰং অপাৰেশ্যন আৰম্ভ হৈ গ'ল আলফা পলাই দিলে লক্ষীপথাৰৰ পৰা শিবিৰ এৰি পলাই হাবি পালেগৈ তেতিয়াৰ পৰাই আঞ্চলিকতাবাদ লাহে লাহে ধ্বংস এইটো কংগ্ৰেছেই কৰালে সেই সময়ত কংগ্ৰেছেই কৰালে আলফাক বেছি উচ্চতাই আছিল দুখ অগপৰ দুখ আছিল প্ৰফুল্ল মহন্তই প্ৰথম কাৰ্যকালতে যদি আলফাক হেৰি কৰি ধৰিলেহেঁতেন আলফাক যদি একেবাৰে প্ৰশ্ৰয় নিদি ৰাজ্যৰ পৰা খেদি পঠালেহেঁতেন আজি সিমানখিনি ওপৰলৈ 90 চনত ৰাষ্ট্ৰপতি শাসন হ'বলৈ নাপালেহেঁতেন চৰকাৰৰ বৰখাস্ত হ'বলৈ নাপালেহেঁতেন এইবিলাক কথা এতিয়া ইতিহাস হৈছে আৰু পাহৰণিৰ গৰ্ভত গ'ল নতুন প্ৰজন্মই এইবিলাক একো গমেই নাপায় 90 চনতনো কি ঘটিছিল এখন অসমত সেয়েহে এইবাৰ এই বিহুত মই যদি অসমীয়া জাতিটোৱে নিজৰ পুৰুষত্ব বজাই ৰাখিব বিচাৰে নিজৰ অস্তিত্ব বজাই ৰাখি পুৰুষত্বই নিজৰ কি কয় শক্তিশালী জাতি হিচাপে নিজকে প্ৰতিপন্ন কৰিব বিচাৰে তেনেহ'লে দিল্লীৰ সেই চিৰাচৰিত চৰিত্ৰটো প্ৰথাটো বশ কৰি ৰাখিব বিচৰা গোলাম কৰি ৰাখিব বিচৰা সেইটোক উফৰাই পেলাওক অসমীয়া ৰাইজ একগোট হৈ সেই প্ৰৱণতাটোক উফৰাই দিয়ক নহ'লে ইয়াৰ গত্যন্তৰ নাই
অসমীয়া ৰাইজ আৰু জীৱনলৈ যদি এই ক'ৰবাত এইটো শেষ সুযোগ আৰু শেষ সুযোগ অসমীয়াৰ কাৰণে এইটো একেবাৰে শেষ সুযোগ, ইয়াৰ পিছত আৰু সুযোগ নাই এই বিহুটোত, এই বহাগটোত। ৰাইজ বহুত কথাই ক'বলগীয়া আছে, কাৰণ ইহঁতে এইকেইটাক মই পোনপটীয়াভাৱে উদ্দেশ্য কৰি একো নকওঁ। ইহঁতৰ বিকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰক। যদি আঞ্চলিকতাবাদ যদি সঁচাকৈ লাগে, কোনো ৰাষ্ট্ৰীয় দলৰ লগত নকৰাকৈ, ৰাষ্ট্ৰীয় দলৰ সন্ধি নকৰাকৈ, নিজৰ স্বাৰ্থ ক্ষুণ্ণ নকৰাকৈ এক শক্তিশালী ৰূপত আঞ্চলিকতাবাদক জীয়াই ৰাখক। কাৰণ এই চাওক, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু আঞ্চলিক ৰাজনৈতিক দল দুয়োটাৰ চৰিত্ৰ সুকীয়া। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কোনো নাই, অঞ্চলভেদে কোনো হেৰি নাই, সিহঁতক গোটেই দেশখনৰ কাৰণে সিহঁতৰ থাকে, চকু থাকে। কিন্তু আঞ্চলিক ৰাজনৈতিক দলৰ গোটেই দেশখনৰ কাৰণে নাথাকে, এটা অঞ্চলৰ এটা জাতিৰ প্ৰতি দায়বদ্ধতা থাকে। এতিয়া এটা অগপই দায়বদ্ধতা হেৰুৱাই পেলাইছে, অসমীয়াৰ প্ৰতি থকা দায়বদ্ধতা হেৰুৱাই পেলালে, এৰিয়ে দিলে, হেৰুৱাই দিলে। সিহঁতৰ যেনে তেনে একদম মনটো শুকান হৈ ক'ত ৰৈছেগৈ, যেনে তেনে যিকেইটা সমষ্টিত আমি হেৰি কৰিব পাৰোঁ, সেইকেইটা যেনে কোনো কেনেকৈ বচাই ৰাখোঁ, সেই সমষ্টিকেইটা নিজৰ হাতত কেনেকৈ দখল কৰি ৰাখোঁ, সেইটো চিন্তা। গোটেই অসমৰ 126টা সমষ্টিলৈ চিন্তা নাই আৰু, নোৱাৰেও, জীৱনলৈ গ'ল আৰু সেইটো সাহসেই নাই। গোটেই অসমবাসীৰ মাজত যে শিপাব, এইটো আশা নাই। আৰু নতুন প্ৰজন্মই সিহঁতক গ্ৰহণো নকৰে। নতুন প্ৰজন্মইতো দেখা নাই আঞ্চলিকতাবাদ। 70 দশকৰ শেষৰ ফালৰ আঞ্চলিকতাবাদটো নতুন প্ৰজন্মই নাপালেই কেনেকৈ গঢ়ি উঠিছিল। গতিকে নতুন প্ৰজন্মই ইহঁতৰ এইবিলাক হেৰি ভুল নাযায়। আৰু নতুন প্ৰজন্মৰ কথা হ'ল কি, দেশ জাতি থাকক নাথাকক, এইটো থাকিলেই হ'ল আৰু শান্তি শৃংখলাটো থাকিলেই হ'ল আৰু। অৱশ্যে এইটো কথা ঠিক যে আঞ্চলিকতাবাদে বহুত অশান্তি, ৰাজনৈতিক অস্থিৰতা আনি দিছিল, বিশেষকৈ সন্ত্ৰাসবাদ, উগ্ৰবাদ, সন্ত্ৰাসবাদৰ উত্থান ঘটিছিল আঞ্চলিক ৰাজনৈতিক দলৰ শাসনকালত। উত্থান ঘটি য'তে ত'তে গধূলিতে মানুহ ৰাস্তালৈ ওলাব নোৱাৰা হৈছিল, যেতিয়াই তেতিয়াই গুলি বাৰুদ ফুটি মানুহ মৰিছিল। সেইবিলাক বহুত ঘটনাই ঘটি গ'ল সেই যুগত, আজি 30-40 বছৰৰ আগত। সেইকাৰণে এই আঞ্চলিকতাবাদৰ এই উত্থানটোক সহজে মানুহে আজি যিসকলে শান্তিত থাকিব বিচাৰে, সেইসকলে এই আঞ্চলিকতাবাদৰ উত্থানটো হোৱাটো নিবিচাৰে। কাৰণ জানে যে আকৌ সেই আঞ্চলিকতাবাদ মানে উগ্ৰপন্থীৰ, সন্ত্ৰাসবাদীৰ আকৌ উত্থান, আকৌ অসমত সোমাবহি, ম্যানমাৰৰ পৰা আহি অসম সোমাবহি। সেয়েহে কৈছোঁ, এই বহাগত এই অগপ নামৰ ৰাজনৈতিক দলটোৰ এটা বিকল্প সন্ধান কৰক, জাতিটোৰ স্বাৰ্থ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে। কাৰণ বিকি গ'ল অসমীয়া জাতিৰ স্বাৰ্থ, হিন্দীভাষীৰ ওচৰত অলৰেডি বন্ধকত, ইতিমধ্যে বন্ধকত গ'ল আৰু ক'বলৈ নাই। আৰু সেইটো বন্ধক মুকলি নহয় আৰু। অসমীয়া এই যে কোনোবাই আৱেগত চিঞৰি ফুৰে,
অসমীয়াগিৰি চলিব, ইয়াত অন্য নচলিব, অসমীয়াগিৰিৰ বাদে অন্য ইয়াত সহ্য কৰা নহ'ব, হিন্দী ভাষীক সহ্য কৰা নহ'ব, এইবিলাক আৱেগৰ ঢৌ সেইবিলাক এতিয়া আৰু একেবাৰে অপ্ৰাসংগিক। গতিকে অসমীয়া জাতি জীয়াই সমস্যা, এই গোটেই সমস্যাটোৰ সমাধানৰ বাবে এই যিটো ৰাজনৈতিক আঞ্চলিকতাবাদৰ নামত হেৰি কৰি আছে আমবাৰীৰ পৰিচয়, সেইটোকে সম্পূৰ্ণ উৎখাত কৰিবই লাগিব। ইয়াৰ বিকল্প এটা গঢ়ি তুলিব, আঞ্চলিকতাবাদ গঢ়ি তুলিব। তামিলনাডুত দেখা নাই, চব তামিলনাডুত ইমানবিলাক ৰাজনৈতিক দল, কিন্তু ৰাষ্ট্ৰীয় দলৰ ওচৰত কেতিয়াও থৈ নাকাঢ়ে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক প্ৰশ্ৰয় নিদিয়ে তামিল ৰাইজে। নিজৰ DMKৰ পৰা সলনি হ'লে AIADMK দিব, AIADMK নোৱাৰিলে আকৌ DMK দিব, শাসনত অধিষ্ঠিত কৰিব, নিজৰ মাজত ৰাখি দিয়ে ক্ষমতা। কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতত তামিলনাডুৰ ৰাজনৈতিক ক্ষমতা অৰ্পণ নকৰে। বেংগলতো ঠিক একেটা কথা, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। এসময়ত আছিল কংগ্ৰেছ, বেলেগ কথা, সিদ্ধাৰ্থ শংকৰৰ দিনত। এতিয়া আৰু তাৰপিছত জ্যোতি বসুৰ দিনতো সেই কমিউনিষ্টবিলাক স্থানীয় দলেই, আঞ্চলিকতাবাদেই সেই সময়ত বেংগলৰ। এতিয়া TMC, তৃণমূল কংগ্ৰেছ, আঞ্চলিক দল। কাৰণ পশ্চিমবংগৰ ক্ষমতাৰ স্বাৰ্থৰ বাদে অন্য একো নাজানে। হিন্দী ভাষীৰ ওচৰত নিজৰ স্বাৰ্থ বিক্ৰী নকৰে, বন্ধকত নাৰাখে। গতিকে এইবিলাক অনুসৰণ কৰক অসমীয়া ৰাইজে, সেইবিলাক সিহঁতক ভালকৈ হেৰি কৰি অনুসৰণ কৰক নিজৰ স্বাৰ্থ ৰাখিব। নহ'লে আৰু নিজক কি হ'ব, অসমীয়াবিলাক নাই, ভীৰু জাতি, ভীৰু কাপুৰুষ, এইবোৰ গাবলৈ ল'ব অন্য কোনোবা বেলেগ জাতিৰ মানুহে। সেয়েহে কৈছোঁ, গতিকে ৰাইজ এই বহাগৰ বতৰত অসমীয়াৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ সন্ধান কৰক। অসমৰ এটা সুস্থিৰতা, নিজৰ হাতত স্বাৰ্থ ৰাখিব পৰা, নিজৰ জাতিৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিব পৰা, হিন্দী ভাষীৰ শাসন উফৰাই পেলাব পৰা এটা নতুন দলৰ সন্ধান কৰক, যাতে আৰু কোনো দিনেই কোনো হিন্দী ভাষীয়ে হওক বা অন্যান্য ভাষীয়ে হওক অসমত খোপনি পুতিবলৈ আৰু প্ৰশ্ৰয় নাপায়, সুবিধা নাপায়। এই যে অসম বুলিহে আকৌ সেই অগপ নামধাৰী সেইকেইজনে অসমত বুলিহে তিষ্ঠি থাকিব পাৰিছে। অন্যান্য ৰাজ্যত হোৱা হ'লে সিহঁতৰ জীৱনে হানি হ'লহেঁতেন ইমান দিনে। তহঁতি নিজৰ ৰাইজৰ স্বাৰ্থক বিক্ৰী কৰিলি বুলি সিহঁতক মৃত্যুদণ্ড বিহিলেহেঁতেন। ক'ৰবাত মৃত্যুদণ্ড নিছে, সিহঁতক জীয়াই থাকিবলৈ নিদিলেহেঁতেন, জীৱিত থাকিবৰ সিহঁতৰ উপায় নাথাকিলেহেঁতেন। কাৰণ তাহাঁতি এনেকুৱাকৈ অপৰাধ কৰি থৈছে জাতিটোৰ প্ৰতি, জাতিদ্ৰোহীয়ে ক'ব পাৰি। জাতিটোক বিক্ৰী কৰি আনৰ ওচৰত বন্ধকত ৰখা, এই অপৰাধটোৰ কাৰণে, অক্ষমনীয় অপৰাধটোৰ কাৰণে সিহঁতক মৃত্যুদণ্ডই বিধিলেহেঁতেন। অসম বুলিহে সেইখন অকণমান ক'তো আজিলৈকে সিহঁতে বাধা পোৱা নাই, কোনো আশংকাৰ সৃষ্টি হোৱা নাই, সিহঁতৰ জীৱনলৈ আশংকা অহা নাই। একদম প্ৰিলিমিনেৰী ষ্টেজত, প্ৰাথমিক পৰ্যায়ত এই অগপ দলটোক উফৰাব লাগিব, অসমৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব। নৰেন্দ্ৰ মোদীয়ে সিহঁতক ভোট বেংক বনাই দিব,
সিহঁতৰ সেই যে প্ৰৱণতাটো থাকি গ'ল মানসিক হেৰিটো, সেইটো নিজে ভোট নিবিচাৰে নহয়। সেইটো নিজৰ সমষ্টিত গৈ বা ৰাইজক গৈ ভোট নিবিচাৰে। তেতিয়া সেইটো আশাত নৰেন্দ্ৰ মোদী আহিব, 2-এখন নিৰ্বাচনী সভা পাতিব, সিহঁতৰ ভোটকেইটা গোটাই দিব। এতিয়া মানুহৰ ঘৰে ঘৰে ভোট বিচাৰি নগ'লেও এসময়ত যেনেকৈ এইবিলাকে প্ৰাৰ্থীবিলাকে কষ্ট কৰিছিল, মানুহৰ ঘৰে ঘৰে গৈ সেৱা জনাই ভোট ভিক্ষা কৰিছিল, সেই অহংকাৰটো ভাঙিব নিবিচাৰে। সিহঁতৰ মনত অহংকাৰ হৈ গ'ল যে, সেইবোৰ কৰিলে অহংকাৰটো ভাগি থাকিব, পতন হ'ব। সেইকাৰণে সেইটো পতন হ'ব, ভোট নিবিচৰাকৈ বাছ নৰেন্দ্ৰ মোদীক মাতিব, অহংকাৰী ভাৱত থাকিব। নৰেন্দ্ৰ মোদীয়ে সিহঁতৰ 2-এখন নিৰ্বাচনী সভাত ভাষণ দি সিহঁতৰ ভোট গোটাই দিব, বাছ সেই ভোট লৈ আকৌ দিছপুৰলৈ যাব। এনেকুৱা এটা প্ৰৱণতা সৃষ্টি কৰি লৈছে, ছিষ্টেম এটা এনেকুৱাকৈ বনাই লৈছে যাতে সিহঁতৰ আজি অচল আৰু প্ৰাৰ্থীবিলাকে আৰু মানুহৰ ঘৰে ঘৰে যোৱাৰ প্ৰয়োজন নাই আৰু ভোট বিচাৰি। এনেকুৱা এটা সেইবোৰ অহংকাৰী, গোটেইকেইটা অহংকাৰী। এইবিলাকৰ কাৰণে, এইবোৰ কথাৰ কাৰণে এতিয়া সেই ছিষ্টেমটো সিহঁতক এই বিহু অহা 26-ৰ নিৰ্বাচনত, 25-ৰ পঞ্চায়তৰ নিৰ্বাচনত, 26-ৰ বিধানসভা নিৰ্বাচনত সিহঁতৰ সেই বছৰ চূৰ্ণ বিচূৰ্ণ কৰিব লাগিব, যাতে সিহঁতে ঘৰে ঘৰে ভোট বিচাৰি যাবলৈ বাধ্য হয়, কষ্ট কৰিবলৈ বাধ্য হয়, নিজৰ নিৰ্বাচনী হেৰিৰ বাবে, সম্ভাৱনাৰ বাবে। গতিকে মানুহৰ ঘৰে ঘৰে গৈ কষ্ট কৰিবলৈ বাধ্য হয়। অন্যথাই নৰেন্দ্ৰ মোদী থাকিব, আহিব, মাতিব, ভোট গোটাই দিব, গেৰেণ্টি আছে। তেওঁ নৰেন্দ্ৰ মোদী অহা মানে সিহঁতে জয়ী হোৱাৰ গেৰেণ্টি, মানুহৰ ঘৰে ঘৰে নোযোৱাকৈয়ে জয়ী হোৱাৰ গেৰেণ্টি। সেয়েহে অসমীয়া ৰাইজ যদি জাতি হিচাপে যদি আৰু জীয়াই থাকিবলৈ ৰাখিব বিচাৰে, এই কিছুমান কথা একদম নতুনভাৱে চিন্তা কৰিবলৈ হ'ল। এই মখাক ওফৰাবলৈ হ'ল। প্ৰথম এই অগপ দলটোক চিৰদিনৰ বাবে অসমৰ ৰাজনীতিৰ পৰা উৎখাত কৰাৰ সময় আহিব, এই বহাগীৰ সময়। গতিকে ৰাইজ অলপ চিন্তা কৰি চাব, নহ'লে আমাৰ সদায় হিন্দী ভাষীৰ কথামতে উদ্ভৱ কৰিব লাগিব। বাকীবোৰ অন্য ৰাজ্যৰ মানুহবিলাকে হাঁহিব, অসমীয়াবিলাকে নিজে একো কৰিব নোৱাৰে, হিন্দী ভাষী সিহঁতক কাণত ধৰি উঠা বহা কৰাই থাকে, এইবিলাক ক'বলৈ আৰম্ভ কৰিব। গতিকে ৰাইজ, এই বহাগত যদি জাতিটোৰ পুৰণি ঐতিহ্য পৰম্পৰা এইবিলাক ৰাখিব বিচাৰে, গৌৰৱ ৰাখিব বিচাৰে, লাচিত চিলাৰাই এইবোৰ মুখত গালেই নহ'ব, কামে কাজে কৰি এইবোৰ কৰি নগ'ল। তেওঁলোকৰ দিনৰ কথা বেলেগ আছিল, এইবোৰ ইতিহাস হ'ল। এতিয়া লাচিত চিলাৰায়ৰ কথা চিঞৰি অসমীয়া জাতিৰ গৰিমাক ঘূৰাই আনিব নোৱাৰি, বীৰত্ব প্ৰকাশ কৰিব নোৱাৰি, মুখত নাম উচ্চাৰণ কৰি লৈ। বীৰত্ব দেখুৱাবলৈ হ'লে হাতে কামে কৰিব লাগিব, এইবোৰ হিন্দী ভাষীক ওফৰাব লাগিব, অন্যান্যবিলাকক ওফৰাব লাগিব। ইয়াত অসমত অসমীয়াৰ নিজৰ অস্তিত্ব ৰাখিব লাগিব, স্বাৰ্থ ৰাখিব লাগিব। সেয়েহে ৰাইজ, ভিডিঅ'টো অলপ দীঘলীয়া কৰিছোঁ, কাৰণ সেইসোপা অগপৰ সেই আমবাৰী নাইট ক্লাবত বহি আড্ডা মৰাবিলাককো কৈছোঁ, সিহঁতৰ আৰু সময় উপস্থিত, সিহঁতৰ পতনৰ সময় উপস্থিত। এনেকৈ আৰু চিৰদিনৰ বাবে তহঁতি ৰাজনীতি কৰিব নোৱাৰিবি, সম্ভৱো নহয়। সেয়েহে ৰাইজ, প্ৰথম আপোনালোকে এই অগপ দলটোক উৎখাত কৰক, তাৰপিছত পৰ্যায়ক্ৰমে বাকীবোৰ হৈ থাকিব।
কাৰণ এইকেইটাক কৰি লৈ দিল্লীৰ হিন্দী ভাষীবিলাকে অসমখন হেৰি কৰি আছে, অসমত দপদপনি মাৰি আছে এইকেইটাক সাক্ষী কৰি লৈ এইকেইটা। গতিকে এইকেইটাক উফৰাব লাগিব, ঘৰ বিভীষণ বুলিয়ে ধৰক এইকেইটা ঘৰ বিভীষণ, এইকেইটাক উফৰাই লৈ আপোনালোকে বাকীবিলাকে হিন্দী ভাষীক দপদপনি দেখুৱাব লাগিব। গতিকে ৰাইজ ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। ৰঙালী বিহুৰ বতৰত বহাগৰ এই সন্ধিখন চ'ত বহাগৰ সন্ধিখনত মনলৈ অহা কিছু বিষয় আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ভাবি চিন্তি কি কৰে কৰিব, জাতি হিচাপে যদি জীয়াই থাকিব বিচাৰে থাকিব, নহ'লে পতন হ'ব। কথা ইমানে, মোৰ আৰু বিশেষ তাত একো কৰিবলগীয়া নাই। শেষত পুনৰ নমস্কাৰ জনাই আজি এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰি লৈছোঁ। ধন্যবাদ।